এইটো মোৰ ব্ৰেকফাষ্ট হৈ গ'ল। ইয়াতে মই ফ্ৰেছ জুচ বনাইছোঁ মোৰ নিজৰ কাৰণে। খেজুৰ আছে, কেইটামান ফ্ৰুটছ আছে, আৰু ইয়াৰ লগে লগে মই মোৰ অফিচ ষ্টাৰ্ট কৰিছোঁ আজি। মই আপোনালোকক বাহিৰলৈ অকণমান দেখুৱাই দিওঁ আজি কেনেকুৱা পৰিস্থিতি বাহিৰলৈ। এয়া হৈ গ'ল আমাৰ বাহিৰৰ পৰিস্থিতি। চবেই নিজৰ ঘৰৰ ভিতৰত সোমাই আছে, কোনো ওলোৱা নাই। আপোনালোকৰ মোৰ বেলকনিৰ পৰাও দেখুৱাম আজিৰ পৰিস্থিতি। চ' বহুত মানুহে মোক সুধিছিল যে আপুনি অসমীয়াত কথা কোৱা নাই কিয়? মই অসমীয়াত এইকাৰণে কথা কোৱা নাছিলোঁ, কাৰণ অসমীয়া, হিন্দী আৰু ইংৰাজীৰ মাধ্যমে মই মেক্সিমাম মানুহলৈ মোৰ এডভাইচেছখিনি মই দিব বিচাৰিছিলোঁ। এয়া চাওক, খুব বেছি এটা গাড়ী, এওঁক যদি পুলিচে যদি ধৰে, প্ৰথমতে তেওঁক পুলিচে সুধিব আপোনাৰ ডকুমেণ্টছ ক'ত আছে, ডকুমেণ্টছ দেখুৱাব। ডকুমেণ্টছ দেখুওৱাৰ পিছত পুলিচে একো মাৰ ধৰ নকৰে। আমাৰ যেনেকুৱা তাতে মাৰ ধৰ কৰি আছে পুলিচে, ইয়াতে একো মাৰ ধৰ নকৰে। ইয়াতে তেওঁলোকে এটাই বস্তু সুধিব, আপোনালোকৰ ডকুমেণ্টছ ক'ত। ডকুমেণ্টছ আপুনি দেখুৱালে তাৰপিছত আপোনালোকক সুধিব যে আপুনি ক'ত গৈ আছে। ক'ব যে আপুনি ছুপাৰ মাৰ্কেট গৈ আছে গ্ৰছাৰী কিনিব, বা আপুনি বেংকলৈ গৈ আছে, বা আপোনাৰ কিবা জৰুৰী কাম থাকিলে আপোনাক সুধিব, আপুনি দেখুৱাব লাগিব। মাৰ ধৰ একো কৰিব দৰকাৰ নাই, কাৰণ ইয়াতে মানুহবিলাক খুব ৰেছপনচিবল। তেওঁলোকে ঘৰত যদি 5জন মানুহ আছে, তাৰ ভিতৰত এজনহে ওলাব, যদি দৰকাৰী বস্তু যদি থাকে তেতিয়াহে ওলাব। মই কিছুমান বস্তু আপোনালোকক ইয়াতে ক'ব বিচাৰিছোঁ। আপোনালোকে আমাৰ ভাৰতৰ মানুহে কিছুমানে পাণ খায়, কিছুমানে গুটখা খায়, কিছুমানে চিগাৰেট খায়। এই পাণ গুটখা খাই পেলাই ইফালে পিকাই নিদিব। পিকাই দিলে কি হ'ব, বস্তুকেইটা আৰু বিয়পিব, ঠিক আছে। আৰু দ্বিতীয় নম্বৰ বস্তু মই কৈ আছোঁ, ব্লাড গ্ৰুপ লৈ কিছুমান ৰিউমাৰ ওলাইছে। যিকোনো ব্লাড গ্ৰুপ মানুহৰ এই বেমাৰটো হ'ব পাৰে, আৰু সেই বেমাৰটো ধৰক অ' পজিটিভ হ'ল, বাকী নহ'ল, এনেকুৱা একো ওলোৱা নাই আজিলৈকে। মই পঢ়ি আছোঁ, মই কনষ্টেণ্ট পঢ়ি আছোঁ। মোৰ গৱেষণা এই বস্তুটো লৈহে হৈ আছে। বৰ্তমান মই ইটালীত, আৰু এতিয়া মই আজি মোৰ 2 সপ্তাহ হ'ল কমপ্লিট। মই মানুহক দেখুৱাব বিচাৰিছোঁ যে এইখন এটা ঘৰত মই যদি সোমাই আছোঁ, মই এইখিনি ঘৰত যদি মই সোমাই থাকিব পাৰোঁ, 2 সপ্তাহ আপোনালোকেও পাৰিব, ঘৰৰ পৰা ওলাই নাযাব। আৰু এটা কথা, আমি গলিৰ ভিতৰতহে ওলাইছোঁ, আমাৰ গলিৰ ভিতৰতে ওলাইছোঁ, সেইবিলাক নকৰিব। কিন্তু সেইবিলাক অভদ্ৰতামি হ'ব। সেইবিলাক কৰিলে আপোনালোকৰ এনেকুৱাকৈ বিয়পিব, আপোনালোকে চিন্তা কৰিব নোৱাৰে। মোৰ বুকু কঁপি যায় যেতিয়া মই এইটো কথা ভাবোঁ। আৰু এতিয়া আপোনালোকক ক'ম ইয়াতে কি পৰিস্থিতি হৈছে। ইয়াতে যদি কোনোবা 5জন ঘৰত মানুহ আছে, 5জন মানুহৰ ভিতৰত যদি কাৰোবাৰ এজনৰ যদি বেমাৰ হ'ল, তেতিয়া কি হ'ব, সিহঁতে এম্বুলেঞ্চক ফোন কৰিব, এম্বুলেঞ্চ আহিব, এম্বুলেঞ্চ অহাৰ পিছত মানুহজনক লৈ যাব। মানুহজনক যেতিয়া লৈ গ'ল, তেতিয়া আপুনি ঘৰৰ কোনো মানুহে তেওঁৰ লগত হস্পিটেলত যাব নোৱাৰে। তেওঁক যেতিয়া হস্পিটেলত লৈ গ'ল, তেওঁৰ চিকিৎসা হোৱাৰ পিছত তেওঁ যদি ভাল পালে, তেওঁক আকৌ এম্বুলেঞ্চে ঘৰত থৈ যাব। যদি ভাল নেপালে, তেতিয়াহ'লে তেওঁক বাৰী কৰি দিয়া হয়, বা তেওঁৰ যিকেইটা ক্ৰিমেশ্যন প্ৰচেছ হয়, সেই ক্ৰিমেশ্যন প্ৰচেছ ইটালিয়ান গভৰ্ণমেণ্টে কৰি আছে। আপুনি ফিউনাৰেলো কৰিব নোৱাৰে, আপুনি শ্ৰাদ্ধ কৰিব নোৱাৰে। মানুহজনৰ শ্ৰাদ্ধ বন্ধ হৈ আছে ইয়াতে। যোৱাকালি 600ৰ ওপৰত মানুহ মৰিছে, তাৰ পৰহি 700 মানুহ মৰিছে। আপোনালোকে বস্তুটো চিৰিয়াছলি লওক। আপোনালোকে বস্তুটো বহুত চিৰিয়াছলি ল'ব লাগিব। এনেকুৱা নহয় যে মই ওচৰৰ ঘৰৰ পৰা আহোঁগৈ, মোৰ নাতিটো আছে, মোৰ নাতিটোক চাই আহোঁ, মই 2 মিনিটৰ কাৰণে যাম আৰু আহিম। এইবিলাক নকৰিব। আপুনি চেল্ফ কোৱাৰেণ্টাইন, মানে ঘৰৰ ভিতৰত সোমাই থকা এজন মানুহ ঘৰৰ ভিতৰত সোমাই থাকিব লাগিব। মই যদি আজি মোৰ ৰুমমেটে যদি ওপৰৰ ঘৰত যায়, একেটা বিল্ডিঙৰ ওপৰৰ ঘৰত যায়, এজন গৈছে, আমি 3জন আছোঁ, 3জনৰ ভিতৰত এজন কি কৰে, ওপৰত যায়, ওপৰত গোটেই দিনটো থাকে, আকৌ ঘৰত আহি যায়। ঘৰত ৰাতি সি শুৱে আৰু বাথৰুম ইউজ কৰে, তাৰপিছত সি ৰাতিপুৱা হ'লেই গুচি যায়। তাক আমি কৈছোঁ, তই হয়তো তাত থাক, নহ'লে ইয়াত থাকিব লাগিব। আমি দুজন আছোঁ, 2জনৰ ভিতৰত আৰু এজন 3 নম্বৰ যদি ওপৰে তলে অহা যোৱা কৰে, তেতিয়াহ'লে কি হ'ব, সি কি কৰিছে, আমাক 2জনক 4জন মানুহক, ওপৰৰ 4জন মানুহক এক্সপ'জ কৰি আছে, আৰু সি কি কৰি আছে, সেই 4জন মানুহক আমাৰ 2জনক এক্সপ্ৰেছ কৰি আছে। তাৰমানে আমি অকল এজন মানুহ হয়, আৰু এজনৰ মানুহৰ পৰা আমি টোটেল 6জন মানুহৰ এক্সপ'জ হৈ আছোঁ।
মোৰ অসমীয়া ইমান ভাল নহয়, মোক ক্ষমা কৰিব, কিন্তু মোৰ অসমীয়াৰ লগত মোৰ যোনটো এৱেৰনেছ মই কৰি আছোঁ সেইটোৰ ওপৰত একদম নাযাব। মোৰ কথাখিনি ভালকৈ শুনিব যে আপোনালোকৰ ঘৰৰ যদি কোনোবা মানুহ যদি মৰি যায়, আপুনি তাক চুবও নোৱাৰিব, আপুনি তাক চাবও নোৱাৰিব। এই পৰিস্থিতি হ'ব, আৰু এই পৰিস্থিতি ইয়াতে ইটালীত হৈ আছে। আপোনালোকে এতিয়া যদি বুজি নাপায়, কেতিয়াও বুজি নাপায়। আৰু গভৰ্ণমেণ্টে বুজিব লাগিব যে এই যে পুলিচে যে পিটিবলগীয়া হৈছে, ইয়াৰ পুলিচে পিটিবলগীয়া হোৱা নাই, পুলিচে তাতে পিটিবলগীয়া হৈছে। এই কাৰণে পিটিবলগীয়া হৈছে কাৰণ শিক্ষা নাই। এই কৰোণা ভাইৰাছ যোৱাৰ পিছত যদি গভৰ্ণমেণ্টে যদি বিচাৰে যে দিল্লী মডেল লৈ পেলাই যদি শিক্ষাৰ যদি তেনেকৈ যদি ঘৰে ঘৰে যদি শিক্ষা যদি পোৱাই দিয়ে, তেতিয়াহ'লে আমাৰ পুলিচেও তেনেকৈ ডকুমেণ্টছ পঢ়ি বাকী আমাৰ সেইটো একো মই কোৱা নাই যে আমাৰ পুলিচে ভাল কাম কৰা নাই। আপোনালোকে কি কৰি আছে নাই, আমাৰ পুলিচকো এক্সপ'জ কৰি আছে। তেওঁলোকৰ ঘৰৰ পৰা ওলাই আছে, তেওঁলোকে বেলেগ কাম কৰিব লাগে। এতিয়া তেওঁলোকে ইমাৰ্জেঞ্চিৰ কাৰণে ছাপৰ্ট কৰিব লাগে। আৰু আপোনালোকে এই ঘৰৰ পৰা ওলাই আমাৰ পুলিচৰ মানুহকো আপোনালোকে ডেঞ্জাৰত পেলাই আছে। আপোনালোকে এইবিলাক নকৰিব, আপোনালোকক অনুগ্ৰহ কৰিছোঁ।